আমি বহাগ বিহুৰ শুভেচ্ছা যাচিছো। এটা দীঘলীয়া হাত চাপৰিৰে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসমৰ মাটিলৈ আদৰণি জনাইছো। শ্ৰদ্ধাৰ ৰাইজ, আমি সকলোৱে জানো যে আজি ভাৰতবৰ্ষৰ ৰাইজে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক দ্বিতীয়বাৰ প্ৰধানমন্ত্ৰী হিচাপে চাব বিচাৰে। সকলোৱে কয় যে 5 বছৰ যেতিয়া কোনোবাই চৰকাৰ চলায় তাৰ পিছত জনপ্ৰিয়তা কমি যায়। কিন্তু আজি আমি দেখিছো নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয়তা চতুৰ্দিশে বিয়পি পৰিছে, ভাৰতৰ বুকুৰ পৰা বিশ্বলৈকে বিয়পি পৰিছে। কিয় এনেকুৱা হৈছে? আমি বহুত ডাঙৰ দূৰলৈ যাব নালাগে। সকলোৱে জানো কংগ্ৰেছৰ যেতিয়া চৰকাৰ আছিল, মুম্বাইত কাছাবে আহি AK-47 আবাল বৃদ্ধ বনিতা গৰ্ভৱতী মহিলা কেঁচুৱালৈকে হত্যা কৰিছিলে। কংগ্ৰেছ দলে কোনো ব্যৱস্থা নললে, পাকিস্তানক তেওঁলোকে ভয় কৰিলে। আৰু আজি যেতিয়া পুলৱামাত 40 গৰাকী CRPFৰ জোৱানক পাকিস্তানে হত্যা কৰিলে, আমাৰ এই অঞ্চলৰ শহীদ মনেশ্বৰ বসুমতাৰী ডাঙৰীয়াৰ মৃত্যু হ'ল। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নীৰৱে বহি নাথাকিলে। পাকিস্তানলৈ 16খন বিমানেৰে পাকিস্তানলৈ আমাৰ বায়ু সেনা গ'ল আৰু পাকিস্তানত সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰি ভাৰতৰ বুকুলৈ এজনো সৈন্যৰ অলপো ক্ষতি নোহোৱাকৈ উভতি আহিল। এয়া হৈছে ৰাজনৈতিক নেতৃত্ব। শ্ৰদ্ধাৰ ৰাইজ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 5 বছৰৰ ভিতৰত বগীবিলৰ দলং সম্পূৰ্ণ কৰিলে, ধলা শদিয়াৰ ভূপেন হাজৰিকা সেতুৰ নিৰ্মাণ সম্পূৰ্ণ কৰিলে, শৰাইঘাটৰ দ্বিতীয় দলং নিৰ্মাণ সম্পূৰ্ণ কৰিলে। মোদী ডাঙৰীয়াই এতিয়া সংকল্প লৈছে ধুবুৰী খালমাৰাৰ ওপৰত আকৌ এখন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং, গুৱাহাটী উত্তৰ গুৱাহাটীৰ ওপৰত আৰু এখন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং আৰু গহপুৰৰ পৰা গোলাঘাটলৈ আৰু এখন ব্ৰহ্মপুত্ৰৰ দলং। শ্ৰদ্ধাৰ ৰাইজ, মনমোহন সিং ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে, অসমৰ সংসদ আছিলে, কেতিয়াও ডিঙিত গামোচা লোৱা আমি দেখা পোৱা নাছিলো। নৰেন্দ্ৰ মোদী ডাঙৰীয়া গুজৰাটৰ সন্তান, উত্তৰ প্ৰদেশৰ পৰা লোকসভালৈ নিৰ্বাচিত হয়। কিন্তু এইগৰাকী ব্যক্তিয়ে ভাৰতৰ যি স্থানলৈ যায় অসমীয়া গামোচা গাত পৰিধান কৰি আমাৰ জাতিটোৰ মান বৃদ্ধি কৰে। এইজন হৈছে অসমৰ একমাত্ৰ হিতৈষী প্ৰধানমন্ত্ৰী, আমি যাক আজি গৌৰৱেৰে আমাৰ মাজত পাইছো। কংগ্ৰেছ দলে লোকপ্ৰিয় গোপীনাথ বৰদলৈক ভাৰত ৰত্ন নিদিলে। অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই গোপীনাথ বৰদলৈক ভাৰত ৰত্ন দিলে। আজি ডক্টৰ ভূপেন হাজৰিকা কেইদিনমান পিছত বহাগ বিহু আমি গাম, বহাগ মাথো এটি ঋতু নহয়, অসমীয়া জনজীৱনৰ আয়ুস ৰেখা। সেইজন ভূপেন হাজৰিকা জীৱিত কালত যদি ডক্টৰ মনমোহন সিঙে ভাৰত ৰত্ন দিলেহেঁতেন, তেওঁক আমি সকলোৱে মিলি সম্বৰ্ধনা জনাব পাৰিলেহেঁতেন, আনন্দ পালোহেঁতেন। কিন্তু জীৱিত কালত ভূপেন হাজৰিকাক ভাৰত ৰত্ন দিয়া নহল। আজি মৰণোত্তৰভাৱে হলেও নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ডক্টৰ ভূপেন হাজৰিকাক ভাৰত ৰত্ন প্ৰদান কৰিলে। এইগৰাকী ব্যক্তিক আমি হিয়া উজাৰি আশীৰ্বাদ দিম। আপোনালোকে সকলোৱে মোৰ লগত কব, আকৌ এবাৰ, আকৌ এবাৰ, আকৌ এবাৰ। বহুত বহুত ধন্যবাদ। অসম माता कामाख्या